ভনী ভনী অ তই ঘৰত আছনে? অ ৰহিমলা তই আহিলি, আহ বহি। ৰহিমলা কচোন এতিয়া কিবা সকামত আহিলি? তইতো এনেই আমাৰ ঘৰলৈ পাকেই নমৰা হলি আজিকালি। ভনী তইনো তেনেকৈ কিয় কৈছ? তোৰ ঘৰলৈ মই এনেই নহাকৈ থাকোঁ জানো? এতিয়া এই কঁকালটোত দুখ পোৱাৰে পৰা বুলি বৰকৈ খোজকাতল কাঢ়ি ফুৰিবলৈ অকণমান অসুবিধা পাওঁ। সেয়েহে বৰকৈ খোজকাতল কাঢ়ি কাৰো ঘৰলৈ নাযাওঁ, ঘৰতেই থাকোঁ বেছিখিনি সময়। আজি বোলো ভাবিলোঁ এপাক তোৰ ওচৰলৈ আহোঁ, সেয়ে ওলাই আহিলোঁ। তোৰ যদি ইমান গায়ে বেয়া, তোৰ বোৱাৰীয়েৰকনো সেই চহৰৰ পৰা লৈ নাহ কিয়? এনেই ল'ৰা তুলি তালি ডাঙৰ দীঘল কৰিলি নেকি? এই বুঢ়া বয়সত যদি বোৱাৰীজনীয়ে তোক কৰি খুৱাবলৈ নহয়, মাতি দে আকৌ তাইক। মাতিব পাৰোঁ, মাতিলে পোনাই তাইক নপঠিওৱা নহয়, পঠিয়াব। কিন্তু সেইবিলাক আকৌ চহৰৰ ছোৱালী, আমাৰ গাঁৱৰ পৰিৱেশত জানো চলিব পাৰিব? এতিয়া শান্তিত আছোঁ বুজিছ। সেয়া আকৌ চপাই ল'লে মোৰ টেটুত কলগ্ৰহে বাঢ়িব। সেইবাবে ল'ৰালৈ ছোৱালী বিয়া পাতোঁতে সকলো ভূত ভৱিষ্যত ভাবি চিন্তি বিয়া পাতিব লাগে বুজিছ। আমাৰজনী দেখিছ, গাঁৱৰে ছোৱালী বিয়া পাতিলোঁ বাবে গোটেই বছৰটো ঘৰতেই থাকে, গিৰিয়েকৰ লগত যে যাব লাগে তাই সেইটো গমেই নাপায়। আৰু বুজিছনে, তাইক বিয়া পাতি অনাৰে পৰা মই যে ঘৰখনত তেনেকৈ কাম কৰিবলৈ নাপাওঁ। বৰ ভাল বোৱাৰী এজনী পালোঁ বুজিছনে। কি কবি আৰু, সকলোৰে কপালত সুখ লিখা নাথাকে নহয়। মোৰ কপালত বোৱাৰীৰ সুখ লিখাই নাই বুজিছ। সেয়ে লোৱা থাকিও বোৱাৰী থাকিও নথকাৰ দৰে অকলশৰে থাকিব লগা হৈছে। পিছে তোৰ বোৱাৰী ক'বালৈ গ'ল নেকি? আছে লক্ষী পূজা পালেহি যে, সেয়ে তাই কিবা কাম বন কৰাত ব্যস্ত হৈ আছে। হয়তো আকৌ লক্ষী পূজা পালেহিয়ে দেখোন, মই পাহৰিছিলোঁৱে বুজিছ। যাওঁ দে, ময়ো ঘৰলৈকে যাওঁ। সৰু সুৰাকৈ হ'লে লক্ষী পূজাটো আকৌ ময়ো পাতিব লাগিব নহয়, যাওঁ দে। ৰ যাবলৈ ওলালিয়ে দেখোন, ইমান দিনৰ মূৰত আহিছা, চাহ তাহ এখন খাই যা। নালাগে দে, বেলেগ এদিন আহি খামহি। মোৰ কাম এটা ঘপককৈ মনত পৰিলে মই গৈয়ে থাকোঁ দে। এই প্ৰিন্সিজনী নহয়, নিজকে কি বুলি যে ভাবে। পূজা বুলি কম দামত এটাই চুলিকেইডাল ষ্ট্ৰেইট কৰাই ল'লে। পূজাত যিকেইদিন চালোঁ গোটেইকেইদিন অকল তাই সেইবিলাক ফুটনি কথাকে শুনি একেবাৰে কাণ খোলা হৈ গ'ল। লক্ষী পূজা আহিছে নহয়, ময়ো নখ চখ ধুনীয়াকৈ লগাই ল'ম নহয়, তেতিয়া তাইৰ আগত ময়ো ফুটনি মাৰিব পাৰিম। মোবাইলটোতে চাই লওঁ ক'ত কেনেকৈ নখকেইটা বেছি ভাল কৰিব পাৰি। পূজা, মই অফিচৰ পৰা অহা কিমান সময় হ'ল তুমি গম পোৱা নে? ৰাজু তুমি আহিলা? মই তুমি অহা বুলি গমেই পোৱা নাছিলোঁ নহয়। মই মোবাইলত ইণ্টাৰেষ্টিং কিবা এটা চাই আছোঁ। পূজা, তোমাক কিন্তু মানিছোঁ, তুমি দিনে দিনে বেছি হৈ গৈ আছা। মই অফিচলৈ যোৱাৰে পাছৰে পৰা চাগে তুমি মোবাইলটোতে ব্যস্ত আছা। আৰু এতিয়া মই অফিচত ইমানখিনি কাম বন কৰি ভাগৰে জোগৰে আহিছোঁ মানুহটো, তুমি চাহ তাহ অকণ দিব লাগে। তোমাৰ কমন চেঞ্চ বোলা বস্তুটো নাই নেকি? তুমি যে এনেই টাইম মোক খঙেই কৰি থাকা। আহিছাহে অফিচৰ পৰা, দিম নহয় মই চাহ তাহ। যোৱাচোন, মোক এইটো চাই ল'ব দিয়া। এতিয়া মোতকৈ মানে তোমাৰ মোবাইলত চাই থকা ভিডিঅ'টোহে ইম্পৰ্টেণ্ট হ'ল। হ'ব, চাই থাকা মোবাইলকে। কৈছোঁ নে নাই মই ইণ্টাৰেষ্টিং কিবা এটা চাই আছোঁ বুলি? কিয় ডিষ্টাৰ্ব কৰি আছা? যোৱা এইখিনিৰ পৰা। তোমাৰ এনেকুৱা ব্যৱহাৰবোৰ দেখিলে মোৰ অফিচতে থাকিব মন যায়, কিয় জানো ঘৰলৈ আহোঁ। কি যে আৰু নহয়, একো এটা কাম শান্তিৰে কৰিব নোৱাৰো। ভনীয়ে কথাটো ভুল কোৱা নাই, তাই ঠিক কথাই কৈছিল পাই। এটা কামকে কৰোঁ, একেবাৰে নহ'লেও এই লক্ষী পূজা আহিছে নহয়, পূজালৈকে বুলি দুইটাকে মাতি পঠিয়াওঁ। লক্ষী পূজাত ল'ৰা বোৱাৰীহাল ঘৰতে থাকিলে ভাল লাগিব। এনেও কাতি বিহুটো এইবাৰ পাক এটা নেমাৰিলে দুইটাই, পূজাতে মাতি পঠিয়াওঁ। মা কোৱা। না কি কৰি আছ তই? তহঁত দুটাৰ ভালনে খবৰ খাতি? আমি ঠিকে আছোঁ মা, তোমাৰ কথা কোৱা। তোমাৰ কঁকালৰ বিষটো এতিয়া কেনেকুৱা, ভাল পাইছানে অকণমান? কিনো আৰু কবি, ঔষধ পাতি খাই থাকলৈকে ভাল হৈ থাকে বিষটো। ঔষধ খোৱাৰ সময় উকলি গ'লেই আকৌ বিষটোৱে ধৰেহি। এই ঔষধবিলাকৰ বাবেইহে বিষটো নোহোৱা হৈ থাকে যেন পাইছোঁ। ভাল হোৱা নাই। একো নহয় মা, চিন্তা নকৰিবা, ঠিক হৈ যাব। সময়মতে খালি ঔষধখিনি খাই থাকিবলৈ নাপাহৰিবা। পিছে পোনা, মই তোলৈ বেলেগ এটা কাৰণতহে ফোন কৰিছিলোঁ। বেলেগ কাৰণ? কি বেলেগ কাৰণ মা, কোৱাচোন। মানে মই ভাবিছিলোঁ লক্ষী পূজা পালেহিয়ে নহয়, তই আৰু বোৱাৰী নহ'লে আমাৰ ইয়ালৈকে গুচি আহ। তহঁত হাল থাকিলে মোৰো ভাল লাগিব দেচোন। এনেও এইবাৰ বোৱাৰীৰ প্ৰথম লক্ষী পূজা নহয়, তাই গাঁৱৰ ঘৰখনত পালিবলৈ পালে ভাল লাগিব দেচোন। কাতি বিহুটো নাহিলি তহঁত। হওঁতে কথাটো হয় বাৰু, চাওঁচোন বাৰু, বোৱাৰীৰ লগতো কথাটো পাতি চাওঁ। তাইও যদি যাবলৈ ইচ্ছা কৰে যাম দিয়া। ইচ্ছা কৰা নকৰাৰ ওপৰত কথা নহয় পোনা। তাই বোৱাৰীৰ জীৱনৰ প্ৰথম লক্ষী পূজা নিজৰ ঘৰখনত পালিলে ভাল লাগিব, গাঁৱৰ মানুহেও ভাল বুলি ক'ব দেচোন। আৰু মোৰো দেখিছোঁৱে গা চা ভাল হৈ নাথাকে, গতিকে মই ভাল হৈ থাকোঁতেই দুসাঁজমান সুখ শান্তিৰে গোটেইকেইটা মিলি খাওঁ। আৰু পোনা, বৰ বেছি দিন থকাকৈ মতা নাই নহয়, মাত্ৰ 2-3টা দিনৰ বাবেহে মাতিছোঁ। আকৌ এইটোতো নাহোঁ বুলি নকবি। বৰ আশাৰে ফোনটো কৰিছোঁ তোলৈ। হ'ব দিয়া, যাম। তুমি আকৌ মনটো দুখ কৰি থাকিব নালাগে। পৰহিলে লক্ষী পূজা নহয় জানো? পাৰিলে মই কালিলৈ ৰাতিপুৱাই যাম। দে, কালিলৈ আহ যদি
ভালেই পাম মই। আৰু হ'ব দে এতিয়া ফোনটো ৰাখোঁ, তহঁত যদি কালিলৈ আহ। মোৰো আকৌ কৰিবলগীয়া বহুত কাম আছে নহয়, তাতে বোৱাৰী প্ৰথম আহিব আমাৰ ঘৰখনলৈ। এতিয়া ৰাখ দে। হ'ব ৰাখা। মই ভাবিছোঁ কালিলৈকে পাৰ্লাৰলৈ গৈ পেলাই নখকেইটা ঠিক কৰিম বুলি। তুমিও কৰা যদি আহিবা, দুইজনী একেখন পাৰ্লাৰতে কৰিম। ডিছকাউণ্ট এটাও দিব পাৰে দুইজনী একেলগতে গ'লে। পূজা শুনাচোন কথা এটা কওঁ। ৰুবি এতিয়া ৰাখচোন দেই, এখেত আহিছে কিবা এটা কয় বোলে, মই তোলৈ পাছত ফোন কৰি আছোঁ। কোৱা কি হ'ল? ইমান লৰালৰিকৈ আহিছা যে মোৰ ওচৰলৈ, ফোনটোত শান্তিৰে কথা পাতিবলৈকো নিদিলা। এনে কি দৰকাৰী কথা আছেনো তোমাৰ মোৰ লগত? পূজা মায়ে ফোন কৰিছিলে, আৰু মায়ে এইবাৰ লক্ষী পূজাটোত আমাক তালৈকে মাতিছে। গতিকে মই ভাবিছোঁ পৰহিলৈ লক্ষী পূজা হ'লেই যিহেতু, সেয়ে কালিলৈ ৰাতিপুৱাই আমি গাঁৱলৈ যাম। কি গাঁৱলৈ? কালিলৈ? নাই দেই, মই যাব নোৱাৰোঁ। কালিলৈ মই পাৰ্লাৰলৈ যাম, মোৰ নখকেইটা ঠিক কৰিব লাগে লক্ষী পূজা বুলি। আৰু কি পূজা কোৱা আৰু তুমি? মই আৰু গাঁৱত গৈ লক্ষী পূজা পালিমগৈ? নহ'ব দেই, মই নোৱাৰোঁ যাব। সকলো কথা তোমাৰ মতে নহয় পূজা। তুমি মোলৈ বিয়া হৈ অহাৰ পাছত এইটো প্ৰথম লক্ষী পূজা পাইছা, আৰু এই প্ৰথম লক্ষী পূজাটো যদি আমি গাঁৱৰ ঘৰখনত মাৰ লগত একেলগে পালন কৰোঁ, মায়ে মনটো বৰ ভাল পাব। আৰু এনেও মই মাৰ একমাত্ৰ ল'ৰা, গতিকে এইবিলাক উৎসৱ পাৰ্বণত মাৰ ওচৰত থিয় হৈ থকাটো মোৰ কৰ্তব্য। আগতেতো মই প্ৰতিটো উৎসৱ পাৰ্বণতে ঘৰলৈ যাওঁ, এইবাৰ কাতি বিহুতো যোৱা নহ'ল। গাঁৱৰ মানুহে বা কি বুলি ভাবিছে, এইবাৰ সেইকাৰণে মই শেষ সিদ্ধান্ত লৈছোঁ, এইটো লক্ষী পূজা মই গাঁৱৰ ঘৰতেই পালন কৰিম। তুমি ক'লেই হ'ব নেকি? সেইখন গাঁৱৰ ঘৰত গৈ থাকিবলৈ মই নোৱাৰোঁ দেই। কি যে একেবাৰে ভৰিলৈকে চোচৰাই চাদৰ মেখেলা পিন্ধি বোকাৰে পানীয়ে মানুহবোৰে চি মই নোৱাৰোঁ দেই। এইবিলাক চাদৰ মেখেলা পিন্ধি পৰি মই গাঁৱৰ ঘৰত লক্ষ্মী বোৱাৰী হৈ থাকিব নোৱাৰোঁ। মই নাযাওঁ, তুমি বেয়া নাপাবা মোক। তোমালোকৰ মাৰ ঘৰলৈ যোৱাৰ কথা ক'লেতো তুমি হাত জাপ মাৰা, এতিয়া মোৰ মাৰ ঘৰলৈ যোৱাৰ কথা ক'লে তুমি এনেকৈ একেষাৰে না বুলি ক'লা যে। এইবিলাক কথা ভাল নহয় দেই পূজা। তোমাৰ মা দেউতা তোমাৰ বাবে যেনেকুৱা, মোৰ মা দেউতাও মোৰ বাবে তেনেকুৱা। দেউতা নায়েই, অকলে মাজনী আছে। গতিকে মই মাৰ মনত দুখ পোৱাৰ কাম কৰিব নোৱাৰোঁ, একেবাৰেতো মাৰ ওচৰত থাকিবই নোৱাৰোঁ। গতিকে এইবাৰ লক্ষী পূজাটোত দুদিনৰ বাবে হ'লেও মই ঘৰলৈ যামেই। আছে তেতিয়াহ'লে তোমাৰ যদি সেইটো ফাইনেল ডিচিশ্যন, ঠিক আছে, তুমি নালাগে যাব। কিন্তু মোক হ'লে যোৱাত বাধা নিদিবা, মই কৈ দিলোঁ, কথা বেয়া হৈ যাব। মই যোৱাটো যামেই। গড, এই মানুহটো মূৰতনো গাঁৱলৈ যোৱা পোকটো আকৌ কেনেকৈ সোমালে বাৰু? কি কৰিম জানো? পূজা মই যাবলৈ ওলালোঁ, তুমি নোযোৱা যেতিয়া থাকা আৰু, খালি ভালকৈ থাকিবা। তুমি দেখোন একেবাৰে ওলাই মেলি ফিটিং। তুমি মানে সঁচাকৈ যোৱা গাঁৱলৈ? কামচা কি আছে আৰু, মই কালি ৰাতিয়ে তোমাক কৈছিলোঁ নাই মই গাঁৱলৈ যোৱাটো ফিক্স বুলি। সেয়ে আছোঁ, মই ওলাই মেলি ফিটিং। তুমি যেতিয়া নোযোৱাই থাকা আৰু বিচনাতে, মই গৈ থাকোঁ। ৰ'বা, যাওঁ বুলি এনেকৈ যাব নোৱাৰে নহয়। মই ইমানটো ঘৰত অকলে থাকিব পাৰিম নেকি মানুহজনী? তুমি যে মোৰ কথা অকণো নাভাবা। যা, তুমি ভুল ভাবিছা। তুমি এইখন ঘৰত অকলে থাকিব নোৱাৰা বাবে মই মোৰ লগত গাঁৱৰ ঘৰলৈ লগ ধৰিছিলোঁ, কিন্তু তুমিহে আকৌ আকুৰ গোজ গাঁৱলৈ নোযোৱা। গতিকে মোৰো উপায় নাই, থাকা তুমি অকলে। ৰ'বা আৰু অলপ সময় ৰ'বা, ময়ো যাম তোমাৰ লগত। সময় দেখোন ভালেমান পৰে হ'ল। পোনাকণেতো আজি অহাৰ কথা কৈছিলে, সি বাৰু নহা সিদ্ধান্ত কৰিলে নেকি? এতিয়ালৈকে পোৱাহি নাই দেখোন। খবৰ এটাতো দিব লাগে, সি আহে নে নাহে। মোৰ ৰৈ আমনি লাগি গৈছেগৈ। আমি আহিলোঁ নহয়। পোনা, তহঁত সঁচাকৈ আহিছ? মোৰ কিবা সপোনহে লাগিছে। সপোন নহয় মা, নিজৰ গাতে চিকুটি চোৱাচোন, আমি সঁচাকৈ আহিছোঁ। যা, মাৰ ভৰি চুই সেৱা এটা কৰা আকৌ। ইমান লেতেৰা ভৰি দুখন চুই মই সেৱা কৰিব নোৱাৰোঁ দেই। কি কথা কোৱা তুমি এইবোৰ মোক? কি হ'ল তহঁত দুটা আকৌ এইখিনিতে ৰৈ কি কথা পতা লাগিলে? আহা ভিতৰলৈ সোমাই। ইমান দূৰ বাটখন আহিছ, ভাগৰ লগা নাই জানো? ভিতৰত বহগৈ পাৰি। আহা, তুমি চাগে গাঁৱলৈ প্ৰথম আহিছা নহয়। আহা, অলপ জিৰাই হতাই গাঁওখনৰ পৰিৱেশটো চাবলৈ যাব পাৰিবা। আহা, ঠিক আছে ব'লক ভিতৰলৈকে। যা, কি হ'ল তোমাৰ? একোতো হোৱা নাই, কিয় সুধিলা এনেকৈ? তুমি এইবোৰ ড্ৰেছ পিন্ধিছা যে ইয়াত? এইখন গাঁও পূজা, ইয়াত এইবিলাক ড্ৰেছ পিন্ধিলে মানুহে তোমাক হাঁহিব। তুমি ইয়াত থকা দুদিন চাদৰ মেখেলা এযোৰ পিন্ধি থাকিবা। যোৱা, চাদৰ মেখেলা এযোৰ পিন্ধাগৈ। তোমাৰ কথা মানি গাঁৱলৈ আহিলোঁ বুলিয়ে সকলো কথা তোমাৰ মানি ল'ম বুলি কিয় ভাবিছা? মই সেইবিলাক চাদৰ মেখেলা পিন্ধি থাকিব নোৱাৰোঁ বুলি মই তাতেই কৈছিলোঁ। আৰু এতিয়া মই এনেকৈহে থাকিম, একো চাদৰ মেখেলা পিন্ধিবলৈ নাই। কোনোবাই হাঁহে যদি হাঁহিব, নিজৰহে দাঁত ওলাব, তাতে মোৰ কি যায়? এইখন গাঁৱত মোৰ এটা সন্মান আছে, তোমাৰ বাবে মই সেইখিনি সন্মান হেৰুৱাব নোৱাৰোঁ নহয়। তুমি যদি এইদৰে এইবোৰ ড্ৰেছ পিন্ধি গাঁৱত ওলোৱা, গাঁৱৰ মানুহে মোক কি বুলি ক'ব? তাকে চাই ভালকৈ কৈছোঁ, তুমি চাদৰ মেখেলা এযোৰ পিন্ধা। আৰু শুনা, মই বজাৰলৈ যাওঁ, শাক পাচলি কি পাওঁ বজাৰ কৰি আনোগৈ। আজিৰ ভাত সাজ তুমি বনাবা, মাক বনাবলৈ নিদিবা। মই নিপিন্ধো বুলি ক'লোঁ যেতিয়া নিপিন্ধো। বাৰু ঠিক আছে, মই ঘৰত থাকোঁতে এয়াকে পিন্ধিম। ঘৰৰ পৰা বাহিৰলৈ গাঁৱলৈ যদি যাওঁ, তেতিয়া বাৰু চাদৰ মেখেলা এযোৰ পিন্ধি যাম। আৰু ৰ'বাচোন, তুমি যে মোক ভাত বনোৱাৰ কথা ক'লা, আহি পাইছিলোহিহে। মই আকৌ ভাত কিয় বনাব লাগে? মায়ে বনাব। তুমি কথাবোৰ ভাবিয়ে কোৱা নে নভবাকে কোৱা, মই একো বুজি নাপাওঁ। তুমিতো জানা মা বেমাৰী মানুহ। আমি নাথাকোঁতে মায়ে যেনে তেনে কষ্টৰে মষ্টৰে ৰান্ধি কৰি খায়। এতিয়া তুমি বোৱাৰী এজনী থাকোঁতে মায়ে কিয় ৰান্ধিব কোৱাচোন?
নালাগে মায়ে ৰান্ধিব, তুমি ৰান্ধিবা। আৰু এনেও মায়ে জুইত ভাত বনাবলৈ বহুত কষ্ট পায়, গতিকে এই দুদিন তুমিয়ে বনাবা। অন্ততঃ দুদিন হ'লেওতো মায়ে শান্তিত থাকিবলৈ পাব। শুনাচোন, গুচিয়ে গ'ল। মই বাৰু এতিয়া জুই ফুৱাই ফুৱাই কেনেকৈ ৰান্ধিম, ভাল বিপদত পৰিলোঁ আৰু। মা কি কৰি আছে আপুনি? বোৱাৰী, পুনাই ক'লে ৰাতিৰ সাজ বোলে তুমি ৰান্ধিবা। মই ভাবিলোঁ তুমি আকৌ এইবিলাক জুই চাই ধৰিব জানানে নাজানা, সেই বুলি ভাবিয়ে জুইকুৰা ধৰিবলৈ আহিছিলোঁ। কিবা লাগিব নি তোমাক? মানে মা, মই আপোনাক কথা এটা ক'ম বুলিহে আহিছিলোঁ। চক, মোৰ নিজৰ হাতেৰে ৰন্ধা খাই খাই মোৰ বৰ আমনি লাগিছে জানেনে। সেয়ে ভাবিছোঁ আজি ৰাতিৰ সাজ মই আপোনাৰ হাতেৰেই খাই চাওঁ। আৰু এনেও আপুনিনো কেনেকৈ ৰান্ধে মইতো খায়ে পোৱা নাই। আপোনাৰ পুতেকে কৈ থকা শুনো আপুনি বোলে বৰ জুতি লগাকৈ ৰান্ধিব জানে। সেয়ে যদি বেয়া নাপায় আজি ৰাতিৰ সাজটো আপুনিয়ে ৰান্ধি আমাক খুৱাব নেকি? মই আকৌ পুনায়ে তুমি ৰান্ধিবা বুলি ক'লত ভালেই পাইছিলোঁ। মই বেমাৰী মানুহ যে, এই জুইত ভাত বনাই বনাই খাবলৈ বৰ কষ্ট হয়। তোমালোক নাথাকোঁতে যেনে তেনে খাওঁ আৰু। ভাবিছিলোঁ তুমি আহিছা যেতিয়া এই দুদিন শান্তিৰে তুমি বনোৱা খাম। কিন্তু তুমি যদি মোৰ হাতেৰে ৰন্ধা খাবলৈ ইচ্ছা কৰিছা, হ'ব যোৱা, আজিৰ সাজটো বাৰু ময়ে ৰান্ধো। বাচিলোঁ দেই কৃষ্ণ। ভনীয়ে আকৌ কয় বোৱাৰী আৰু ঘৰলৈ চপাই নান কিয়? এই আহে দুদিনলৈ আহিয়ে মোক একো এটা কামৰ সুখ নিদিয়ে, একেবাৰে চপাই ল'লে মোৰ এতিয়াতকৈও কষ্ট বেছিহে হ'ব। শুনিছনি ৰদা, আগতে যে নবৌয়ে আৰু এইখন ঘৰত কৰিব পৰা হৈ থাকোঁতে লক্ষী পূজা বুলি ক'লে তই ঘৰখনৰ চৌপাশটো একদম চাবলগীয়া কৰে বুজিছনে। এতিয়া নবৌয়ে কঁকালত দুখ পোৱাৰ পৰা বুলিয়ে ঘৰখনৰ একো সৌন্দৰ্য নাইকিয়া হ'ল। বোৱাৰীয়ে যিজনী হ'ল ধুদৰ পচলা, এনেইতো ঘৰত নাথাকেই। এতিয়া শুনিছোঁ গাঁৱৰ ঘৰলৈ আহি বোলে সেই চুটি চুটি কাপোৰ কানি পিন্ধি থাকে আৰু একো এটা কাম নকৰে হেনো, অকল মোবাইলটোকে চাই থাকে বুলিহে শুনিছোঁ। আপুনি ঠিকেই কৈছে দিয়ক, ময়ো দেখিছিলোঁ নহয়। আগতে নবৌয়ে পৰা হৈ থাকোঁতে লক্ষী পূজাত একেবাৰে এইখন ঘৰেই গাঁওখনৰ ভিতৰত জিলিকি থাকে। কিন্তু চাওকচোন কি দিন কি হৈ গ'ল। ইমান জাক জমকতাৰ চাফ চিকুণতাৰ মাজত থকা মানুহজনী এতিয়া কি অৱস্থাটো হৈ গ'ল। বোৱাৰীয়েকজনীও সঁচাকৈ দেই একো কামৰে মানুহ নহয়, কেৱল ষ্টাইল দিব জানে আৰু মোবাইলটো চাব জানে, তাৰ বাহিৰে একো এটা নকৰে। বোৱাৰীয়েকজনীয়ে ভাবে তাইহে এইখন গাঁৱৰ একেবাৰে নগৰীয়া বোৱাৰী। আমাৰ গাঁৱত যে আৰু নগৰীয়া বোৱাৰী আছে তাই গমেই নাপায়। সেইবিলাক কিমান ডাঙৰ ডাঙৰ চাকৰি কৰা ঘৰৰ ছোৱালী হৈও কিমান সহজ সৰলভাৱে এইখন গাঁৱতেই জীৱন নিৰ্বাহ কৰি আছে। কিন্তু এইজনীয়ে ফালে যে নাচাবাই আৰু একো এটা নিজে ইফালে নকৰেও। চাকৰি তাকৰি কৰা হ'লেও বেলেগ কথা, কিন্তু একো নকৰে, গিৰিয়েকৰ উপাৰ্জনেহে খায়। কিন্তু কি চাবিয়া কৰোঁ তাই চাল। বলক নবৌ, এইখিনি ৰৈ থকাতকৈ ঘৰলৈকে যাওঁগৈ। সেইজনীক দেখিবলৈ মোৰ মনেই নাযায়। কি যে আৰু দেই, শাহুৱেকজনী ইমান বেমাৰী, অলপো বেয়া নালাগে। তাই চাগে হৃদয় বোলা বস্তুটোৱে নাই বুজিছে। বলক যাওঁ। তই ঠিকে কৈছ, বল বল। এই মানুহকেইজনী বৰ কথা দেখোন। দুজনীয়ে মোক দেখিয়ে কথাকেইটা শুনালে নেকি বাৰু? নে নিজকে কি বুলি ভাবিছে? ভাবিছে নেকি মই একো কাম নাজানো বুলি? ময়ো পাতিব পাৰোঁ নবৌয়েকে পতাৰ দৰে জাক জমক কৰি লক্ষী পূজা। ময়ো দেখাই দিম মই কেনেকুৱা মানুহ। মই কিমান জাক জমকতাৰে লক্ষী পূজা পাতিব পাৰোঁ এইখন গাঁৱৰ মানুহক ময়ো দেখাই আছোঁ। ভালকৈ ইউটিউবতে চাই মেলি ধুনীয়াকৈ ডেক'ৰেশ্যনটো কৰোঁ। এনেকৈ কথা কোৱা মানুহবিলাকৰ মুখত যাতে সোফা লাগে, তেতিয়াহে মোক চিনি পাব মই কেনেকুৱা। ব্ৰহ্মায়াদি কৰি জীৱ জগত ৰাম 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 ৰাম। মেনকা, সেইখন ঘৰ দেখোন একেবাৰে নবৌয়ে সজোৱাতকৈও বেছি জাক জমককৈ সজাইছে। কিন্তু কোনে সজাইছে ইমান ধুনীয়াকৈ? আৰু ভিতৰত কোনোবাই প্ৰাৰ্থনা কৰি থকাও শুনিছোঁ। নবৌহঁতে বাৰু কাৰোবাক নিমন্ত্ৰণ জনাইছে নেকি পূজা পাতিবৰ বাবে? হয় দিয়ক, সেইটোৱে হ'ব পাৰে। নবৌহঁতে চাগে লক্ষী পূজা বুলি কাৰোবাক মাতিছে, নহ'লে আকৌ লাজ পাব নহয়। এইবাৰ ইফালে বোৱাৰীয়েকো আছেহি, সেয়ে চাগে কাৰোবাক পইচা পাতি দি পূজা এখন পাতিবৰ বাবে মাতি আনিছে। মই যি দেখিছোঁ সেয়েহে তুমিও দেখিছানে বাৰু? পোনা, ময়ো তই দেখাকেই দেখিছোঁ। কিন্তু ইমান ধুনীয়াকৈ কোনে সজালে বাৰু? আৰু ভিতৰত কোনোবাই নাম গাই থকাও যেনো লাগিছে। কোন জানো? নবৌ ক'ত গৈছিলে? আপোনালোকৰ ঘৰত ইমান ধুনীয়াকৈ নাম চাম গাইছে, ইমান ধুনীয়াকৈ ডেক'ৰেশ্যন কৰি থৈছে, কোনে কৰিছে হয়নে? মই আকৌ ভাবিছিলোঁ আপোনালোকে কোনোবা মানুহ মাতি এনেকৈ কৰিছে নেকি। ককা, ময়ো নিজে দেখি আচৰিতহে হৈছোঁ। আৰু মই কাকো তেনেকৈ নিমন্ত্ৰণ কৰা নাই নহয়। জানো বোৱাৰীয়ে কাৰোবাক কৰিবও পাৰে। বলচোন যাওঁ ভিতৰলৈ, কিনো হৈছে কথাটো ভিতৰলৈ গ'লেহে গম পাম। খুৰী, কথাটো ভিতৰলৈ গ'লেহে গম পোৱা হ'ব। আমি পথাৰত চাকি দিবলৈহে গৈছিলোঁ। আমি যাওঁতেতো ঘৰটো এনেকুৱা একোৱে হোৱা নাছিলে। বলকচোন যাওঁ ভিতৰলৈকে। বোৱাৰী তুমি? মা, মই পূজা আৰম্ভ কৰিব সময় হ'ল বাবে
মই প্ৰাৰ্থনাটো কৰিলোৱে। মই কিবা ভুল কৰিলোঁ নেকি মা? কিন্তু পূজা, তুমি ইমান ধুনীয়াকৈ সজাই পৰাই ঘৰখন আমাক অলপো জানিবই নিদিলা, আৰু ইমানখিনি তুমি জানা বুলি মই আজিহে গম পালোঁ। আচলতে মই বৰ ভুল ধাৰণা এটা লৈ জীয়াই আছিলোঁ জানেনে। আজিহে মোৰ চকু খোল খালে। সেয়ে সকলোখিনি ইউটিউবতে চাই সজাই পৰাই লৈছোঁ। নাজানো আৰু কিমানখিনি হৈছে। বেয়া নাপাবা, আগগুৰি একো নজনাকৈ তোমাৰ বিষয়ে আমি বিভিন্ন কথা পাতিছিলোঁ। সেইদিনা চাগে তুমি শুনিছিলাই, কিন্তু বেয়া নাপাবা বুজিছা। আমাৰ কথা একো নজনাকৈ আমি এইবিলাক কথা পাতিব নালাগিছিল। আমাৰ বৰ ভুল হৈছিল। নাই খুৰী, মই আপোনালোকক বেয়া পোৱা নাই। আপোনালোকৰ কথাকেইটা শুনি মোৰ ভুলটো ভাগিলেহে, সেইবাবে আপোনালোকক মই ধন্যবাদহে দিব লাগে। আৰু কি জানেনে, পূজাখন আয়োজন কৰাৰ আগলৈকে মোৰ মনটো যেনেকুৱা ভাৱ আছিল, কিন্তু পূজাখনত লাগি থাকোঁতে মোৰ মনটো সম্পূৰ্ণ সলনি হৈ গ'ল। এতিয়া মই কাকোৱে বেয়া পাব নোৱাৰোঁ, আৰু মোৰ সেই অহংকাৰ ভাৱটোও এতিয়া নাইকিয়া হৈ গ'ল খুৰী। নকা বোৱাৰীয়ে ইমান ধুনীয়াকৈ বিধি বিধান মানি পূজাখন পাতিছে। গোটেইখিনি মিলি প্ৰাৰ্থনা এটাকে কৰোঁ। আপুনি ঠিকেই কৈছে। ইমান ধুনীয়াকৈ আয়োজন কৰা পূজা এইবাৰেই প্ৰথম দেখিছোঁ। আৰু এইখন পূজাত যদি নাম এফাকি গাব পাৰোঁ, নিজৰ কাৰণে ভাল লাগিব বুজিছেনে। আহক আহক, সকলোৱে মিলি নাম এফাকিকে ধৰোঁ। তোমাৰ এই আচৰণ দেখি আজি ময়ো বহুত সুখী। তোমাক মই বুজাব নোৱাৰোঁ মই মনতে কিমান ভাল পাইছোঁ। আজি লক্ষীমায়ে তোমাৰ ওপৰত ভালকৈয়ে কৃপা কৰিছে। সেইবাবে চাগে তুমি এজনী লখিমী বোৱাৰীলৈ ৰূপান্তৰিত হৈছা। সঁচাকৈ মই আজি বহুত সুখী। আজি মই মুক্ত মনেৰে লক্ষীমাৰ ওচৰত প্ৰাৰ্থনা ভাগি গাব পাৰিম। আৰু লগতে আমাৰ চেনেলৰ তৰফৰ পৰা আপোনালোক সকলোলৈকে লক্ষী পূজাৰ বহুত বহুত শুভেচ্ছা যাচিলোঁ। আশা কৰিছোঁ অনাগত দিনবোৰত আপোনালোক সকলোৰে ঘৰত সুখ সমৃদ্ধিয়ে বাস কৰক, লক্ষ্মী দেৱীয়ে বাস কৰক, লগতে সকলো সুস্বাস্থ্যৰ অধিকাৰী হওক। এয়ে কামনা কৰি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ।